চামগুৰিত যি সাংবাদিক নিগ্ৰহৰ ঘটনা, এই নিগ্ৰহৰ ঘটনাত সদৌ অসম সাংবাদিক মঞ্চই গৰিহণা আৰু আমি ধিক্কাৰ জনাইছোঁ। আজি আমাৰ কাৰণে কলা দিন, সেইবাবে সদৌ অসম সাংবাদিক মঞ্চই আমি ধুবুৰীত জিলা সমিতি আৰু কেন্দ্ৰীয় সমিতিৰ কেইবাগৰাকী বিষয়ববীয়াৰ উপস্থিতিত আমি ইয়াত মৌন প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। এই মৌন প্ৰতিবাদৰ জৰিয়তে আমি চামগুৰি প্ৰশাসনক আমি আহ্বান জনাইছোঁ যে সাংবাদিক নিগ্ৰহৰ যি ঘটনা, এই ঘটনাক লগত জড়িত প্ৰতিজন ব্যক্তিক যাতে চিনাক্ত কৰি চামগুৰি প্ৰশাসনে তেওঁলোকক শাস্তি বিহে তাৰে দাবী জনাইছোঁ। আমি প্ৰায়ে দেখিছোঁ চামগুৰিত যি নিৰ্বাচনী কেন্দ্ৰিক হিংসা, ইয়াৰ কেইদিনমান আগতেও দেখা গৈছে যে চামগুৰিত সাংবাদিকক আক্ৰমণ কৰা হৈছিল। পুনৰাই একেটা ঘটনাই পুনৰাই কালি সংঘটিত হ'ল। এই ঘটনাক লৈ আচলতে আমি সাংবাদিক মহলে আমি মৰ্মাহত হৈছোঁ। সাংবাদিকসকলে দিনে নিশাই ৰদে বৰষুণে কাম কৰি যোৱা যি সাংবাদিক, এই সাংবাদিকসকলক আক্ৰমণকাৰীলে অন্ততঃ আমি সাংবাদিক মহলে খুবেই দুখ প্ৰকাশ কৰিছোঁ। আৰু আমি একাংশ ৰাজনৈতিক মহলক আমি সকীয়াই দিছোঁ, সদৌ অসম সাংবাদিক মঞ্চই সকীয়াই দিছোঁ, কৰ্তব্যৰত সাংবাদিকৰ গাত যাতে হাত দিয়া নহয়। আৰু সাংবাদিকৰ গাত হাত দিলে আমি সাংবাদিক বহি নাথাকোঁ, লাগিলে আমি আমাৰ বুম আৰু কলম এৰি ৰাজপথত বহিবলৈ বাধ্য হ'ম। গতিকে কোনো সাংবাদিকে কোনো ৰাজনৈতিক নেতাৰ গোলাম নহয়। গতিকে চামগুৰিৰ একাংশ ৰাজনৈতিক দল, মই সকলো ৰাজনৈতিক দলক কোৱা নাই, যি ৰাজনৈতিক দলটোৱে এই সমগ্ৰ ঘটনাৰ লগত জড়িত তেওঁলোকক সকীয়াই দিছোঁ। আমাক বাধ্য নকৰাব যে কলম আৰু বুম থৈ আমি ৰাজপথলৈ আহিব লাগে। 24 ঘণ্টাৰ ভিতৰত সাংবাদিক আক্ৰমণকাৰীক যদি চিনাক্ত কৰি চামগুৰি প্ৰশাসনে কৰায়ত্ব নকৰে, তেনেহ'লে সদৌ অসম সাংবাদিক মঞ্চই বহি নাথাকে, আমি আমাৰ কৰ্ম এৰি ৰাজপথত বহিবলৈ বাধ্য হ'ম। এবাৰ পুনৰাই সকীয়াই দিছোঁ আৰু এই সমগ্ৰ ঘটনাক নিন্দা জনাইছোঁ। আৰু চামগুৰিত আমি প্ৰায় দেখিছোঁ, চামগুৰি এতিয়া বৰ্তমান দেশৰ এক কেন্দ্ৰবিন্দু হৈছে। যে এই এটা কেন্দ্ৰবিন্দু হৈছে, আমি পূৰ্বতে দেখিছিলোঁ যে পশ্চিমবংগই হওক বা গুজৰাটত এনেধৰণৰ ঘটনা, গুলীচালনাৰ ঘটনা, এটা নিৰ্বাচন কেন্দ্ৰিক যি হিংসা আমি দেখিছোঁ, কিন্তু অসমত কেতিয়াও দেখা নাছিলোঁ। এয়া প্ৰথমবাৰ দেখিছোঁ যে চামগুৰিত এটা সাধাৰণ এটা উপ নিৰ্বাচন, আৰু এই উপ নিৰ্বাচনক লৈয়ে যি এটা নিৰ্বাচনী কেন্দ্ৰিক যি এটা হিংসাৰ সৃষ্টি হৈছে, মই ভাবোঁ ৰাজ্যৰ প্ৰশাসনে অধিক তৎপৰ হ'ব লাগে। যি দলৰে নেতা এই দুষ্কাৰ্যৰ লগত জড়িত, তেওঁলোকক উচিত শাস্তি আৰু বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সদৌ অসম সাংবাদিক মঞ্চই আমি দাবী উত্থাপন কৰিছোঁ।